हेलो गाइस কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলো ভালেই আছে আজি একদম মানে বিপুৰিয়াত লখিমপুৰ ডিস্ট্ৰিক্টৰ বিপুৰিয়াত যি মানে অনিৰুদ্ধদেৱ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ নাহৰাতি থান বুলি এখন থান আছে তালে আহিছো মানে আমাৰ মানে মাহঁতৰ মা আহিছে দেউতা আহিছে আৰু দাদা আহিছে বৌ আহিছে আৰু আহি মানে বৌ ভাগৰ বায়েক আহিছে আৰু এফালে কুমকুম আহিছে এইফালে আৰু এইফালে আমাৰ ধুনু কলিতা তাৰ পিছত আপোনালোকক মই দেখাম চাই থাকিব কেনেকুৱা থানখন আৰু বান্দৰ আছে কিবা কিবি কাছ চাছ আছে পুখুৰী চুখুৰী আছে তো আপোনালোকক দেখাম ভিডিঅ'টো চাই থাকিব শেষলৈকে যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব নাপাহৰিব তো ভিডিঅ'টো চাই থাকক শেষলৈকে কৃষ্ণ কৈ দিয়া দেখা কৈ দিলে না কৃষ্ণ কৃষ্ণ এখন একদম ফাৰ্ষ্ট মানে গেটখনৰ পিছত অহা জিৰণি বাটচৰাটো এইফালে মা আহি আছে কৃষ্ণ কৈ দিয়া বাবলো কৃষ্ণ কোৱা কৃষ্ণ ময়ো কৃষ্ণ কৈ লৈছো এইফালে কুমকুম ৰৈ আছে মা চাওঁ এইফালে মা আৰু এয়া আমাৰ জেঠাই নে দেউতাৰ বাইক জেঠাই সেৱাটো কৰি ললো মানে গছ কেইজোপাত ভগৱান আছে এইফালে সেৱা কৰি লওঁ তো এতিয়া গৈ আছো একদম পুৰা ভিতৰত 3জনা নামঘৰ আছে তো প্ৰত্যেককেইজনাকে দেখাম আপোনালোকক চাই থাকক আগতে মানে সৰুতে বহুত আহিছিলো ন আগতে মানে এইবোৰ চব জংঘল চংঘলত চব ঘূৰিছিলো এইফালে ধুনু আৰু এইফালে ধুনু ভাগৰ পাটনা আৰু আমি দেখাম আপোনালোকক কাছ আছিলে আগত এতিয়া আগতে কাছ আছে নে নাই আগতে মানে আছিলে এতিয়া আছে নে দেখাম আপোনালোকক যেতিয়া আমি সৰু হৈ থাকোঁ তেতিয়া আমাৰ মানে বছৰেকত এবাৰ আহেই মানে গাঁৱৰ ৰাইজ মিলি আজি আমি গাঁৱৰ ৰাইজৰ লগত না আহা মানে ঘৰৰ ফেমিলিৰ লগত আহিছোঁ চাই থাকক ভিডিঅ'টো এইফালে একদম দেখিছে চাওক প্ৰথম নামঘৰ জনা এজনা ওম নমো ভাগৱতে বাসুদেৱাই লিখি দিছে এজনা প্ৰথম নামঘৰ চাওক চাওক এইফালে মহাৰাজ বহি আছে চাওক মই জুম কৰি দেখাই দিছো দেই হে কৃষ্ণ কি হ'ল পানী নাপালে নি পানী অকমানে আছে নেকি পানীয়ে নাই হেনো ইয়াত বোলে মানে টেপ কেইটাত ভিডিঅ'টো ভাল পালে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব ইয়াতে শৰাই বুট চুট দি মেলি খাই মেলি সেৱা বাকী কেইজন দেখাম বাবলো হাই কৰি দিয়া এইফালে তুমি হাই কৰি দিয়া নমস্কাৰ দি দিলো হাই এইফালে আমাৰ বাবা হাই কৰি দিয়ক হাই হাই এইফালে পঞ্চী ৰাণী চাওক পঞ্চী এই পাপা মানে ইয়াৰ এই পাপা দাদাই ইয়াত মানে অনিৰুদ্ধদেৱৰ সমাধি আছে ন চোৱা কিমান মজা কেনে 3জন বহি আছে এইফালে একদম ৰূপৰ ফুল চাওক কোনোবাই দিম বুলি ভাবিলে মানে ইয়াত লগাই কিনি দিয়ে আমি তো এতিয়া আমি যাওঁ বাহিৰৰ চাইডলৈ কৃষ্ণ ভগৱান এইজন হৈছে মানে অনিৰুদ্ধদেৱৰ মৈদাম এজন আগতে বনোৱা নাছিলে এতিয়া বনাই দিলে ওচৰলৈ না এইফালে চাওক কি মজাকে বহি আছে ওকণি চাই আছে সেই শুই কিনি ওকণি যাতে চাওক বেছি আৰু ফটো মাৰি মেলি গম পায় আৰু এইফালে কুমকুম আৰু মই আহি আছোঁ আৰু দেখাব আপোনালোকক চাওক এতিয়া আমি এটা পুখুৰীত যাম মানে ওচৰতে এটা পুখুৰী আছিলে
সেই পুখুৰীটোলৈ যাম। তাত আগত কাছ আছিলে, আজিকালি আছে নে চামগৈ দেই। চাই থাকক ভিডিঅ'টো শেষলৈকে। খাবলৈ দিয়ে যে চবেই। চাওক এইফালে কাছ চাওক কি ধুনীয়াকৈ আহি আছে। এইখিনিতো আছে এইটো চাওক। অ' দেখা তুমি আঁতৰি দিয়া। তোমালোকে বিস্কুট চিস্কুট এইফালে ৰাজা, এইবোৰ দান দিয়া ৰাজা নি? কি ধুনীয়াকে লাইন লাইনকে গছ আছে না ৰাজা পানী খাইছে। আপোনালোকে খাই দিছো আৰু সেৱা কৰি দিওঁ। বাবলু 3 নম্বৰ জনা এজন পুৰণাজন, প্ৰথম এজনে আছিলে হেনো। এজন নাম গৈ প্ৰথম আছিলে ফাৰ্ষ্ট এজন। আগতে যে ইজনৰ একদম ৰং চং দিয়া নাছিলে, আগতে এতিয়া ৰং চং দিলে। এইফালে একদম মানে আলহী অতিথি য'ত দূৰ দূৰৰ পৰা আহে আৰু সেই দূৰৰ পৰা আহি মানে ইয়াত ভাত চাত বনাই কিনি খাব পাৰে আৰু। চাওক ইয়াত বনাই আজি এতিয়া মানে মানুহ নাই বেছি। ফাগুন চ'তমহীয়া বেছিকৈ আহে ইয়ালৈ মানুহবোৰ ইয়াত। আৰু এইফালে চাওক এখন মৰনৈ বুলি কোৱা হয়, এখন চাওক কিমান একদম প্ৰাকৃতিক সৌন্দৰ্য। চাওক এখন মৰনৈ, নামটো নৈখনৰ নাম মৰনৈ। মানে শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ মানে ইয়াতে মানে সমাধি আছে তেওঁ। আৰু এই সমাধি আৰু বাপ বুলি কোৱা মানে এজন মানে অনিৰুদ্ধদেৱৰ সখী, তেওঁৰ আঙুলিটো মানে ইয়াত আছে। মানে যেতিয়া বাপজন মানে ঢুকাইছিলে, তেওঁৰ শৰীৰটো যেতিয়া জ্বলাই আছিলে, জ্বলাওঁতে মানে জ্বলি যোৱা নাই। মানে যেতিয়া তেওঁৰ আঙুলিটো আহি ইয়াত মানে অনিৰুদ্ধদেৱৰ সখীৰ মানে ঠেঙনামুলি দিলেহি, তেতিয়া হেনো তাত শৰীৰটো জ্বলিছে বুলি কয় আৰু কাহিনী শুনি আহিছে। সঁচা কাহিনী নহয় দাদা। তাৰপৰা ইয়াত আপোনালোকে বিশ্বাসত যিকোনো মানে শৰাই চৰাই আগবঢ়ালে মানে সুফল পাবই, সেইবুলি মানে বিশ্বাস আছে আৰু। মানে যদি বিশ্বাস কৰি কিবা এটা আপুনি শৰাই চৰাই আগবঢ়ায়, সেইটো মানে সুফল পাবই আৰু। এইফালে একদম ফটো মৰা কাৰ্য চলি আছে। চাওক চবেই ফটো মাৰি আছে, অকল মই মৰা নাই ইয়াত। অকল মই ফটো মৰা নাই ইয়াত। চাওক ব্যস্ত। চাওক এতিয়া যাওঁগে আমি, বাই বাই টাটা। এইফালে চব কিমান গছ গছনি আছে, চব নাহৰ গছ। তো ফাইনেলি এতিয়া আমি ঘৰলৈ যাওঁগে। পুৰা শৰাই চৰাই দি মেলি আপোনালোকক দেখালো থানখনো কেনেকুৱা লাগিলে। ভিডিঅ'টো জনাব, যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব নাপাহৰিব। তো এতিয়া যাওঁগে, বাই বাই টাটা, বাই বাই টাটা, বাই বাই টাটা।